Hello everyone, welcome back to our new vlog. আৰু আজি হৈছে লক্ষী পূজা আৰু সেই কাৰণে ৰাতিপুৱাতে ঘৰ চফা কৰি ললো আৰু এফালে মইও ধুনিয়াকে গা পা ধুই মেলি আজৰি হলো আৰু এফালে ভাইটি আৰু আজি যেহেতু লক্ষী পূজা আছে অলপ পিছত আমি নামঘৰ যাব লাগিব নামঘৰ যাম আৰু নামঘৰত এবাৰ নদীত পানী তুলিব যাব তো সেইখিনি আপোনালোক সকলোবিলাক দেখাম ভিডিওটো শেষলৈকে চাই থাকিব আৰু আমাৰ টিকলু মিনু মিনু হাই কৈ দিয়া হাই কৈ দিয়া হাই তো আৰু এতিয়া মানে প্ৰথমতে দেখাই লওঁ আমাৰ ঘৰৰ আগফালে ধুনীয়াকৈ কলগছ দি থৈছে তো ধুনীয়া কৰিলে তাৰপিছত বাকী ঘৰৰ আগফালে কেনেকুৱাকৈ ফুল লগাইছে আপোনালোকক এইফালে আমাৰ কলগছখিনি লগাই দিলে ধুনীয়াকৈ এইফালে আমাৰ দোকানখনৰ আগত লগাইছে এইফালে আমাৰ গেটখনৰ আগত লগাইছে তো ধুনীয়াকৈ গধূলিকৈ চাকি জ্বলাব লাগিব বাকী ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আমি আছোঁ নামঘৰলৈ বুলি আহিলোঁ আৰু এইফালে মা আৰু আমি এতিয়া ৰখি আছোঁ কাৰণ ইয়াত গায়ন বায়নে আগবঢ়াই আহিছে আপোনালোকক দেখাইছোঁ আৰু এতিয়া সকলো মানুহ নদীত পানী তুলিবৰ কাৰণে গৈ আছে খোজকাঢ়ি আৰু আগফালে গায়ন বায়নে গৈ আছে আপোনালোকে দেখিলেই তো আমিও এতিয়া খোজকাঢ়ি মেলি গৈ আছোঁ আৰু অলপ দূৰ আছে নদীখনৰ কাৰণে সেইকাৰণে এইবিলাক মানুহ সকলো গৈ আছে এইফালে পোৱালিটো ক'লৈ গৈ আছে কৈ দিয়াচোন গৈ আছোঁ ক'ত গৈছা বুজিছা এইটো ক'লৈ আমি গৈ আছোঁ পানী তুলিবৰ কাৰণে এয়া এতিয়া নদী কিনাৰত পালেহি পানী তুলিবলৈ কাৰণে আৰু এয়া বস্তুবিলাক ভালদৰে সজাই লৈছে থাপনা পাতিব তাৰপিছত শৰাই দিব আকৌ ধূপ ধূনা জ্বলাই চাকি জ্বলাই মেলি ইয়াত ধুনীয়াকৈ সকলোবিলাক কৰি ল'ব তাৰপিছত পানী তুলিব আৰু এয়া মানুহবিলাক কিছুমান ওপৰৰ পৰা চাই আছে আৰু আমি ওপৰতে উঠি আছোঁ আৰু ইয়াত তলত পানী তুলিব এতিয়া
বহুত সৰু আছিল ইমান দীঘল হৈ গ'ল সেইটো নহয় আমি নামঘৰৰ পৰা ওলাই মেলি ঘৰলৈ গৈ আছোঁ এইফালে মা তাৰপিছত ৰাতিকৈ আকৌ আহিম এতিয়া ঘৰত গৈ পিনে লক্ষী পূজা পাতিব লাগে ন হয় নাই চাকি পাতি দিব লাগে এতিয়া মই স্কুটিখন উলিয়াই লওঁ দেন তাৰপিছত একেবাৰে ঘৰ লগ পাই আছোঁ ডাইৰেক্ট আহি ঘৰ পাই গ'লোহি আৰু ঘৰ পাই আহি মেলি মই এতিয়া জ্বলাব লৈছোঁ চাকি কাৰণ আন্ধাৰেই হ'ল আৰু মই চাকিবিলাক ঠিক কৰি লৈছোঁ ধুনীয়াকৈ এফালে